নমস্কাৰ পুনৰবাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ ওৱান পট এগ পোলাওৰ এটা চিম্পল ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন। এতিয়া বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এগ পোলাও ৰান্ধিবলৈ মই লৈছোঁ বাসমতি চাউল আৰু মই বাসমতি চাউল এগিলাচ লৈছোঁ আৰু এইখিনি মই 15 মিনিটমানৰ কাৰণে পানীত তিয়াই ৰাখি পানীৰ পৰা টুকি ল'ম। এতিয়া এটা কুকাৰ গেছৰ ওপৰত তুলি তাতে দিছোঁ অকণমান মিঠাতেল আৰু 3টা ডিম বইল কৰি অকণমান অকিয়াই নিমখ হালধি সানি ডিমকেইটা ইয়াত তেলতে দি ল'লোঁ। লগতে এটা আলু দুটুকুৰা কৰি দি লৈছোঁ আৰু ডিম আৰু আলু মই ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। ইফালে মই চাউলখিনি 15 মিনিটমানৰ কাৰণে পানীত তিয়াই ৰাখি এখন চাকনিৰ সহায়ত পানীৰ পৰা টুকি লৈছোঁ। পানীত তিয়াই ৰাখিলে ভাল, পোলাওখিনি এটা এটা হয়। এয়া মোৰ আলু আৰু ডিম ৰঙচুৱা হ'ল, এয়া মই তেলৰ পৰা উঠাই ৰাখিলোঁ। এতিয়া এয়াৰ তেলৰ লগতে দিছোঁ অকণমান গৰু ঘিউ দিলে পোলাও গোন্ধটো ধুনীয়া আহে। আৰু ইয়াতে মই এতিয়া কেইটামান ড্ৰাই ফ্ৰুইটছ কাজু আৰু কিচমিচ ভাজি ল'ম। আপোনালোকে যিকোনো এটা কেপচিকাম গাজৰ আজি পাচলি ব্যৱহাৰ কৰিব পাৰে, মোৰ নাই, মই একেবাৰে চিম্পুলকৈ বনাইছোঁ। এয়া মোৰ কিচমিচখিনি ফুলি আহিলে ভাজি হৈ গ'ল। কাজু আৰু কিচমিচ এতিয়া মই তেলৰ পৰা উঠাই লৈছোঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজ মই মিহিকৈ কাটি ৰাখিছিলোঁ। কাজু আৰু কিচমিচ উঠোৱাৰ পাছত সেয়া তেলতে মই পিঁয়াজটো দি দিলোঁ। লগতে দিছোঁ 2টা শুকান জলকীয়া আৰু এখিলা তেজপাত। গোটা জিৰা আগতেই দিব লাগিছিলে, মই পাছত দিছোঁ, ইয়াত মোৰ থাকি গ'ল। লগতে ধুনীয়া গোন্ধাবৰ কাৰণে দিছোঁ লং, ইলাচি আৰু ডালচেনি। লং, ইলাচি আৰু ডালচেনি তেলত দিলে বেছি ধুনীয়া গোন্ধায়, কিন্তু মোৰ থাকি গ'ল। আজি মোৰ চব থাকিয়ে গৈছে। আৰু পিঁয়াজখিনি ভাজি থাকোঁতে ইয়াতে মই আদা আৰু নহৰু অলপ থেতেলিয়াই দি ল'লোঁ, কিন্তু সেইটো সময়তে মোৰ কেমেৰাটো অফ হৈ থাকিলে, যিটোৱে ভিডিঅ'ত দেখুৱাব পৰা নগ'ল। কিন্তু আপোনালোকে তেলখিনি দেখোঁতে গম পাইছে যে ইয়াতে মই আদা নহৰু দিছোঁ। এতিয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা হ'ল, আদা নহৰু গোন্ধ গ'ল। যিখিনি মই চাউল পানীৰ পৰা টুকি ৰাখিছিলোঁ সেয়া ইয়াতে দি ল'লোঁ। চাউলখিনি মই 7 মিনিটমান সময় ভাজি ল'ম। গোটেইখিনি চাউল দিয়াৰ পাছত মই ভালদৰে মিহলাই লৈছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়ামত আছে। এতিয়া মই ইয়াতে দিছোঁ অকণমান চেনিখিনি আপোনালোকে আগতে তেলতো দিব পাৰে, কেৰামেলাইজ হ'লে পোলাও কালাৰটো ধুনীয়া আহে। আৰু লগতে দিছোঁ সোৱাদমতে নিমখ আৰু গোটেইখিনি মই ভালদৰে মিহলাই ল'ম। এইটো একেবাৰে চিম্পুল ৰেচিপি হয়, যিসকলে আগতে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু এতিয়া ইয়াতে মই দিছোঁ আগতে ভাজি থোৱা কাজু আৰু কিচমিচ আৰু গোটেইখিনি মই ভালদৰে মিহলাই ল'ম। হোষ্টেলত থকাসকলৰ কাৰণেতো এইটো চবতছে ভাল আইডিয়া হয়। অতি কম সময়তে আপোনালোকে পোলাও খাব মন গ'লে ৰান্ধি খাব পাৰে। চাউলখিনি প্ৰায় 7 মিনিটমান সময় ভাজিলোঁ। পানী দিব পৰা সময় হৈ গ'ল। যিহেতু চাউল লৈছিলোঁ এগিলাচ, এতিয়া সেই গিলাচটোৱে দিছোঁ মই 1.5 গিলাচ পানী। এগিলাচ পানী দিলেও হয়, কিন্তু কেতিয়াবা চাউলটো অকণমান টান হৈ থাকে, সেইকাৰণে মই 1.5 গিলাচ পানী দিছোঁ আৰু পানী দিয়াৰ পাছত গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ। এতিয়া ইয়াতে মিহলাই ল'ম আলু আৰু ভাজি থোৱা ডিমকেইটা। লগতে দিছোঁ ধুনীয়া গোন্ধাবৰ কাৰণে 2টা কেঁচা জলকীয়া। কুকাৰৰ ঢাকনিখন মাৰি দিলোঁ আৰু ইয়াতে মই দিছোঁ 2টা হুইচেল। এয়া হুইচেল মাৰিলেই আৰু কুকাৰটো সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত কুকাৰৰ ঢাকনিখন খুলি দেখুৱাইছোঁ চাওক। এয়া আমাৰ ওৱান পট এগ পোলাও চিম্পুল ৰেচিপি ৰেডি হৈ গ'ল। আৰু মই হেতাখনেৰে গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ আৰু এই কামটো লাহে লাহে কৰিব, নহ'লে চাউলখিনি ভাগি যাব। আৰু মোৰ দেখিছেই চাউলখিনি ধুনীয়া এটা এটা হৈ আছে। এইটো একেবাৰে চিম্পুল ৰেচিপি হয়, যিসকলে আগতে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। মোৰ গোটেইখিনি ভালদৰে মিহলাই হোৱাৰ পাছত পৰিৱেশনৰ কাৰণে মই এখন প্লেটত উলিয়াই ল'লোঁ। লগতে অকণমান ওপৰতে মান ধনিয়া দি প্লেটখন সজাই লৈছোঁ। এই পোলাওৰ এই চিম্পুল ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈকে থাকিলে বহুত বহুত ধন্যবাদ। যদি এনেদৰে খোৱা নাই এবাৰ আপোনালোকে ট্ৰাই কৰি চাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে।